হেল্ল' ফ্ৰেণ্ডছ, আছাম হেল্থ ছাপোৰ্ট ইউটিউব চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকক জনাম যে আল্ট্ৰাছাউণ্ড টেষ্ট কৰিলে বিষ অনুভৱ হয় নেকি। যেতিয়া ডাক্তৰে আল্ট্ৰাছাউণ্ড টেষ্ট কৰিবলৈ দিয়ে তেতিয়া হয়তো আপোনাৰ মনত এনেকুৱা প্ৰশ্ন আহিব পাৰে যে আল্ট্ৰাছাউণ্ড কৰিলে বিষ অনুভৱ হয় নেকি। তো ফ্ৰেণ্ডছ, জানো আহকচোন এইটো টেষ্ট কৰিলে বিষ হয়নে নহয়। আল্ট্ৰাছাউণ্ড টেষ্ট কৰিলে সাধাৰণতে কোনো ধৰণৰ বিষ অনুভৱ নহয়। যদি পেচেণ্টজনৰ FNAC ফাইন নিডল এস্পিৰেশ্যন চাইটলজি বা বায়'পচি চেম্পল লোৱা হয় তেতিয়া বিষ অনুভৱ হ'ব পাৰে। আল্ট্ৰাছাউণ্ড কৰাৰ আগত এক প্ৰকাৰৰ লিকুইড জেল ব্যৱহাৰ কৰা হয়, যাৰ কাৰণে পেচেণ্টজনে অকণমান ঠাণ্ডা অনুভৱ কৰিব পাৰে। যদি ভিডিঅ'টোত দিয়া ইনফৰমেশ্যন আপোনাৰ কাৰণে হেল্পফুল যেন লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা হেল্থ ৰিলেটেড ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।